হেল্ল' নমস্কাৰ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আজি নতুন এটা দিন, নতুন এটা ভিডিঅ'লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি কি কৰোঁ মই দিনটো দেখুৱাই থাকিম, কিন্তু বৰ্তমান আপোনালোকে খোজকাঢ়িছোঁ। এইপিনে চাওক, বতৰটো আজি ডাৱৰীয়া হৈ আছে। কোন ঠাণ্ডাৰ দিনত এনেকুৱা বতৰ হয়ে, কিন্তু এতিয়া ধৰি লওক কুঁৱলী হৈ আছে। এয়া চাওক, ডিব্ৰুগড় ৰাস্তাটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই আপোনালোকৰ ৰাতিপুৱা সময়ত। এতিয়া 6টা বাজি গৈছে। আজি বতৰটো বহুত ডাৱৰীয়া কিন্তু দেই, কিন্তু ঠাণ্ডা ইমান পৰা নাই হয়। আৰু যি নহওক, এতিয়া ফুৰি মেলি আহি আৰু এইখিনি আছে কাৰ্টুনটো কি হ'ল, কালি কিবা কিবি লোৱা হৈছিলে, কাৰ্টুনকেইটা চিজি কৰি ৰাখিব লাগিব। তাৰপিছত এইপিনে বতৰ ডাৱৰীয়া হৈ আছে, চাব পাৰে। এতিয়া মই আহিছোঁ জগন্নাথ মন্দিৰ। আজি আহিছোঁ মাৰ লগত। আজি মঙলবাৰ যিহেতু হনুমান মন্দিৰ যোৱা কথা আছিল, সেইকাৰণে জগন্নাথ মন্দিৰত আহিলোঁ। আৰু এইপিনে এইটো চাইডত দেখিছেনে, এয়া চাওক, এইপিনে অঁ এইপিনে গাড়ী পাৰ্কিং আমি সৰুকৈ থৈ দিছোঁ। যি নহওক, এতিয়া গৈ আহোঁ ভিতৰৰ পৰা। স্কুলৰ ষ্টুডেণ্টবোৰৰ পৰা জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ নিছে চাগে। এনেকৈ লাইন পাতি গৈ আছে এই দীঘল। আৰু এইপিনে আছে দোকান, এনেকৈ পূজাৰ দোকানবোৰ এইবোৰ দেখিছেনে। বহুত দূৰলৈকে আছে পূজাৰ দোকান। এইখিনিতে পূজাৰ দোকান এইপিনে, আৰু এইপিনে ষ্টুডেণ্টবোৰক এনেকৈ লাইন পাতি এনে ভিতৰলৈ নিয়া হৈছে। আৰু সেইপিনে আছে জোতা চেণ্ডেল খোলা দোকান। এতিয়া জগন্নাথ মন্দিৰ আহি পালেহি যিহেতু, এতিয়া ভিতৰলৈ সোমাম আৰু সেই এইপিনে দেখিছেনে ফুলৰ দোকান বহুত দূৰলৈকে আছে। এইপিনে ষ্টুডেণ্টবোৰ এনেকৈ সোমাই আছে। আৰু এইপিনে জোতা খোলা ঠাই, আমি জোতা হেৰিতে খুলি দিলোঁ। দোকানত কিবা কিবি লৈছিলোঁ যে তাতে খুলিলোঁ। তাৰপৰা এইপিনে সোমাম। মই চাকি তাকি লৈ লৈছে, এতিয়া যাওঁ। অফিচ কাম জনাইছে। আৰু এইটো জগন্নাথ মন্দিৰ, এইটো জগন্নাথ মেইন মন্দিৰটো। আৰু এইপিনে বিভিন্ন বিভাগ আছে। এইপিনে শিৱ মন্দিৰ আছে, আৰু এইপিনে আছে হনুমান মন্দিৰ। সেইটো হনুমান, আজি যিহেতু মঙলবাৰ, সেইকাৰণে প্ৰথমতে হনুমান মন্দিৰত যাম বুলি ভাবিছোঁ। এনেকৈ বহুতকেইটা বিভাগ আছে। এইটো হ'ল হনুমান মন্দিৰ। আৰু আজি মঙলবাৰ যিহেতু ইয়াতে সোমাব প্ৰথমতে বুলি ভাবিছোঁ। তাৰপৰা এইপিনে যাম। এইটো হনুমান মন্দিৰ। এইটো হনুমান মন্দিৰ টেম্পলৰ ভিতৰত চাকি লগাবলৈ নিদিয়ে, সেইকাৰণে ইয়াতে চাকি দিছে। এগছজোপা জ্বলা, সেইপিনেও চাকি দিব পাৰি। সেইটো চাইডে চাকি দিয়া জেগা আছে, তাত দিয়া নাই, যেনিবা ইয়াতে দিছে। এইপিনে ইয়াত চবে ফটো তোলাত ব্যস্ত হৈ আছে। এইপিনে গৈছে মাধৱ মন্দিৰ তোলা। আৰু এইপিনে শিৱৰ পাৰ। আৰু এইটো ইয়াত বোলে কিবা মনে মনে কথা ক'লে হয় বুলি, লাগে বুলি, শুনে বুলি। বাকী আজি এতিয়া ৰ'দ দিছে। ৰাতিপুৱা খোজকাঢ়িবলৈ বতৰটো ডাৱৰীয়া হৈ আছিলে, কিন্তু এতিয়া বৰ্তমান ৰ'দ অকণমান দেখিছেনে। ইয়াত যজ্ঞ হয়। আগতে মই আপোনালোকক দেখুৱাইছোঁ। আৰু পূজা লগোৱাৰ স্থান, ইয়াত ধূপ লগাই, ধূপ চাকি দিবলৈ বেলেগকৈ জেগা এটা ৰাখিছে। কাৰণ আজিকালি চবতে এনেকৈ মন্দিৰতে ৰাখে, বেলেগ জেগা। কাৰণ আলিয়াম লিখা আছে, দান বৰঙণি পাত্ৰতে দিব, যিখিনি টকা পইচা নিদিব, এনেকৈ লিখা আছে। মই কি কৈছিলোঁ যে, আজিকালি চব নামঘৰ বা মন্দিৰতে এনেকৈ বাহিৰত চাকি বা ধূপ জ্বলাবলৈ, কাৰণ ভিতৰত লগালে লেতেৰা হয় তেলৰ হেৰিটো, সেইকাৰণে। ইয়াৰ পৰা গৈছোঁ মই, এতিয়া মানুহ গৈছে ওপৰলৈ।
আৰু সেয়া মাছ একে পালেগে আৰু এইবোৰ দেখিছেনে আৰু এইটো কাৰ্পেট দিছে কাৰ্পেট লগাই দিছে পাৰি দিছে চিয়েনত মই ওপৰলৈ যাওঁ অলপ এয়া ওপৰত এইপিনে শিৱজনতো গ'লোৱেই চ' এতিয়া ওপৰলৈ যাওঁ লাহে লাহে উঠি চিটিবোৰ তহল সেইকাৰণে উঠিবলৈ ইমান প্ৰব্লেম নাই মানে অলপ বয়সস্থ মানে উঠিব পাৰে তাতে থিয় মই পাৰিছোঁ ওখ নহয় তেতিয়া মানে বয়স উঠাইকৈ বয়সস্থ মানুহবোৰে উঠিবলৈ দিগদাৰি পায় চ' আৰু এইটো মেইন মন্দিৰৰ ভিতৰতো দেখুৱাবলৈ নিদিয়ে আৰু এইপিনে আহিছে আৰু এইপিনে সেইটো মন্দিৰ আৰু এইপিনে এয়া হৈছে মাদাৰ এইপিনে ৰুম বনাইছে এইপিনে ৰুম এইবোৰ থাকিবৰ কাৰণে হয়তো এইবাৰ প্ৰথম দেখিছোঁ এইবোৰ চাওক থাকিব মই আপোনাক জুম কৰি দেখুৱাই দিছোঁ এয়া চাওক এইখিনি এইপিনে বনাইছে ৰুম থাকিবৰ কাৰণে হয়তো মানুহ যি নহওক এইবোৰ আপোনাৰ দৃশ্যটো অলপ দেখুৱাবলৈ চেষ্টা কৰিলে আৰু এইপিনে মানে ফটো তোলাত ব্যস্ত এইপিনে ধুনীয়া এখন হেৰি আহিছে চ' এতিয়া আমিও ইয়াৰ পৰা ওলাওঁ লাহেকৈ আৰু গাড়ীখন অলপ ঠিক ঠাক কৰিবলৈ আছে চ' ওলাওঁ বুলি ভাবিছোঁ আৰু এতিয়া সেয়া আৰু এতিয়া এইটো সময়ত অলপ দেৰি পিছত হেৰি বন্ধও হ'ব অলপ দুপৰীয়াৰ কাৰণে অলপ দেৰি বন্ধ হয় আৰু যি নহওক আপোনালোকক অলপ আহিলে যেতিয়া দেখুৱাবলৈ চেষ্টা কৰিলে অলপ এইটো ভিতৰৰ আচল হেৰিটো মন্দিৰটো ভাগ আৰু ফটো চটো ল'ব নিদিয়ে চ' সেইকাৰণে লোৱা নাই লাহেকৈ ওলাওঁ এতিয়া মানুহ এতিয়া আহি আছে চাব পাৰে এইপিনে মায়ে তললৈ গ'লে মই যাওঁ লাহেকৈ এইকেইটা দেখিলে কবুতৰ দেখি ভাল লাগিলে আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইপিনে নামি কৈছে যে মই নামি যাওঁ লাহেকৈ ন ইয়াৰ পৰা ওলাইছোঁ মানুহবোৰে ফটো তুলিছে আৰু এইখিনি চব কৰি থৈছে এইপিনেও এটা দোকান চোকান দেখিছে আৰু এইপিনে চাকি জ্বলাইছে চাকিটো জ্বলালোঁ ত' ইয়াৰ পৰা ওলালোঁ এতিয়া আৰু এইপিনে এতিয়া আমি সেৱা কৰিবলৈ আহিছিলোঁ সেৱা কৰি গ'লোঁ পাছত মা আহিম বুলি কৈছিলোঁ জগন্নাথ মন্দিৰত টাইপৰ হেৰি থাকে চব টাইপৰ ফুল থাকে এইখন পাইছোঁহি তাৰপৰা চাই লওঁ ইয়াত ওলাই খালী দেখিছোঁ সোমাই যাওঁচোন এখন আহিছোঁ মাও আহিছে আৰু ইয়াতে কিবা এটা খাই লওঁ বুলি আহিলে চাওঁচোন বাৰু এইখন খাবাই ধুনীয়া কথা কোৱা টাইমছে এইপিনে আছে খোৱাৰ পানী আছিলে ইয়াতে পানীটো এক্সট্ৰাকৈ নলওঁ বুলি অনা পানীটোকে খাবলৈ যাওঁ আৰু এইটো হৈছে মগ পেলক আৰু এইপিনে মানে বাহিৰতে বহি এনেকৈ হেৰি কৰিব পাৰে খাব পাৰে আৰু এইপিনে বাহিৰৰ চিনেৰীটো দেখিছেনে বাহিৰৰ চিনেৰী এইপিনে বহিব পাৰে এতিয়া ইয়াতে কিবা এটা খাই ল'লোঁ খোৱাটো দেখুওৱা নাই আৰু দেখাই বৈ এবাৰ যাওঁ ঘৰৰ পিনে আৰু গাড়ীখনৰ কিবা এটা হেৰি কৰিব লাগে ঠিক কৰিবলৈ আছে আৰু ইয়াৰ পৰা উঠিলে যাম পানী খাই দিছোঁ
ডেকোৰেশ্যন এইটোতো কাপ এনেকৈ কাপৰ যে থৈছে আৰু এইটো অ' চাই আৰু এইপিনে চাহ ডেকোৰেশ্যন এয়াই এই গাড়ীখনৰ এটা লাইট জ্বলা নাই লাইটটোৰ কাৰণে সিহঁতে গেৰেজ বিচাৰি বিচাৰি চব গেৰেজতো নকৰে ফিউজ হৈছে নেকি এইটো জ্বলি গৈছে এতিয়া ঘৰ আহি পাই গ'লো ঘৰ আহি পাই অলপ মুখ হাত ধুই লওঁ ভৰিবোৰ ধুওঁ গৰম পানী ভাল লাগে অলপ ধুলে সেয়াই আৰু আজিৰ দিনটো কেনেকৈ কি কৰিলোঁ আপোনালোকক অলপ দেখুৱালোঁ